ৰঞ্জিত দাসে তেখেতলোকে প্ৰতিটো মুহূৰ্ততে তুলুঙা মন্তব্য দি আছে মুক্তি জাগিছে মুক্তি জাগিছে ইনকলাব জিন্দাবাদ 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 মুক্তি জিন্দাবাদ 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 লাগিব লাগিব ইতিহাস কৰিব লাগিব 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 হুঁচিয়াৰ হুঁচিয়াৰ ৰঞ্জিত দাস কাম নাই কাম নাই কাম নাই সমাজ কাম নাই কাম নাই কাম নাই ইতিহাস কৰিব লাগিব 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 সামগ্ৰী মূল্য ইতিহাস কৰিব লাগিব 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 চলিছে চলিব সংগ্ৰাম চলিছে চলিছে চলিব সংগ্ৰাম চলিছে চলিছে চলিব ইতিহাস কৰিব লাগিব 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 ইতিহাস কৰিব লাগিব লাগিব চৰকাৰ হুঁচিয়াৰ 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 বিজেপি go back go back go back বিজেপি go back go back go back ইতিহাস কৰিব লাগিব 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 ইতিহাস কৰিব লাগিব 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 মূল্য হ্ৰাস কৰিব লাগিব 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 মূল্য হ্ৰাস কৰিব লাগিব 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 মূল্য হ্ৰাস কৰিব লাগিব 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 বিজেপি চৰকাৰ কাম নাই কাম নাই কাম নাই বিজেপি go back go back go back বিজেপি go back go back go back হুঁচিয়াৰ হুঁচিয়াৰ জিন্দাবাদ 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 মুক্তি জিন্দাবাদ 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 হাত কৰিব নোৱাৰে বিজেপি চৰকাৰ কাম নাই কাম নাই কাম নাই বিজেপি go back go back হাত কৰিব লাগিব লাগিব পিছত সময় পদত্যাগ কৰিব লাগিব 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 সময় পদত্যাগ কৰক ৰঞ্জিত দাসে পদত্যাগ কৰক পদত্যাগ কৰক কৰিব নোৱাৰিলে ৰঞ্জিত দাসে পদত্যাগ কৰক জিন্দাবাদ জিন্দাবাদ ৰঞ্জিত দাস মুৰ্দাবাদ 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 বিজেপি মুৰ্দাবাদ 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 ইতিহাস কৰিব লাগিব লাগিবই লাগিবই লবিটো কমাব লাগিব লাগিবই লাগিবই ডিজেল পেট্ৰলৰ দাম কমাব লাগিব লাগিবই লাগিবই বিজেপি কাম নাই কাম নাই কাম নাই এই চলিছে চলিছে চলিবই লাগিছে লাগিছে জাগিবই মুৰ্দাবাদ 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 হায় 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 বিৰোধ কৰিব লাগিব 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 বিৰোধ কৰিব লাগিব 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 সংগ্ৰাম চলিছে চলিছে চলিব মুক্তি জাগিছে জাগিছে জাগিব মুক্তি জাগিছে জাগিছে জাগিব ইতিহাস কৰিব লাগিব 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 জিন্দাবাদ জিন্দাবাদ জয় চলিছে চলিছে চলিব ইতিহাস কৰিব লাগিব লাগিব
কৰিব লাগিব বিজেপি Go back, go back. যুগল বিভাগ কাম নাই যুগল বিভাগ হাই দলিত হাই বিজেপি হুঁচিয়ার বিজেপি go back মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব আজি সব কেন্দ্ৰীয় সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নিৰ্দেশ মৰ্মে আজি আমি ধেমাজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পদবোধ কৰি ৰঞ্জিত দাসক পুতলিকা দাহ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি ৰঞ্জিত দাসৰ পদত্যাগৰ দাবী উত্থাপন কৰিছোঁ লগতে যদি মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰে বিজেপি চৰকাৰে তেতিয়াহ'লে তেখেতলোকে গাদীৰ পৰা পদত্যাগ কৰা উচিত কিয়নো মূল্যবৃদ্ধিয়ে অসমীয়া জাতি মেৰুদণ্ড ভাঙি পেলাইছে গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰামীয়ে দাবী উত্থাপন কৰিছোঁ তেখেতলোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত তেখেতলোকে যি ধৰণে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত তেখেতলোকে নাকি লগাব লাগিছিল সেই নাকি কিন্তু লগাব পৰা নাই গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰামীয়ে কৈছোঁ যদি এই চৰকাৰখনে মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰে তেতিয়াহ'লে চৰকাৰখনে তেখেতলোকৰ দায়িত্ব স্বীকাৰ কৰি তেখেতলোকে শাসনৰ গাদীৰ পৰা পদত্যাগ কৰিব লাগে আৰু ৰঞ্জিত দাসে তেখেতলোকে প্ৰতিটো মুহূৰ্ততে তুলুঙা মন্তব্য দি আছে সিদিনা বাজেট অধিৱেশন চলি গৈছে তাতো তেখেতে তুলুঙা মন্তব্য দিছে গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰামীয়ে দাবী উত্থাপন কৰিছোঁ যদি ৰঞ্জিত দাসৰ অকৰ্মণ্যতা নাই যদি তেখেতে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব নোৱাৰে যদি মিঠাতেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰে যদি চিলিণ্ডাৰৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰে তেতিয়াহ'লে ৰঞ্জিত দাসে তেখেতৰ মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰিব লাগে গতিকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি ধেমাজি সদৰত তেখেতৰ পুতলিকা দাহ কৰি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ পৰা আজি আমি সকীয়াই দিব খুজিছোঁ যে যদি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ নলয় তেতিয়াহ'লে অনাগত দিনত সমগ্ৰ অসমতে এক ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি ৰঞ্জিত দাসক আমি পুতলিকা দাহ কৰিছোঁ তেখেতৰ যিটো কৰোণা কালত যিটো আপোনাৰ লকডাউনৰ যিটো এই চৰকাৰে কোনো ক্ষতিপূৰণ নিদিয়াকৈ মূল্যবৃদ্ধি যেনেকৈ দাম বঢ়াইছে ডিজেল পেট্ৰলকে আদি কৰি আপোনাৰ ৰন্ধন গেছ যি ধৰণৰ অত্যাধুনিক সামগ্ৰী যেনেকৈ ধৰণৰ আপোনাৰ কিবা কৈছে মূল্যবৃদ্ধি কৰিছে সেইকাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতি আমি আজিৰ পৰা আমি প্ৰতিবাদ আমি আৰম্ভ কৰিছোঁ আজি আমি সমগ্ৰ অসমতে আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত কৰিছোঁ গতিকে আজি আমি আগামী দিনত এই সপ্তাহৰ ভিতৰত যদি কেনেবাকৈ মূল্যবৃদ্ধি নহয় আমি এই 2 দিনৰ ভিতৰত আমি পুনৰ আমি গণতান্ত্ৰিক আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম।